নমস্কাৰ বন্ধু বান্ধৱী সকল, প্ৰথমে মই অসমীয়া ৰাশিফল চেনেলত আপোনাক স্বাগতম জনালো। ডেইলি ৰাশিফলৰ বাবে এই চেনেলটোক সাবস্ক্ৰাইব কৰক। আজি মই এই ভিডিঅ'টোত ক'ম এল নামৰ লোকৰ স্বভাৱ, চৰিত্ৰ, প্ৰেম, শুভ ৰং, শুভ দিন ইত্যাদি। এল নামৰ লোকে কেতিয়াও আনৰ দুখ কষ্ট চাব নোৱাৰে আৰু কাৰো কিবা অসুবিধা হ'লে সহায় কৰিবলৈ আগবাঢ়ি যায়। এওঁলোকৰ মন হৈছে খোলা মন। তেওঁলোক মনৰ কথা বন্ধু বান্ধৱৰ লগত শ্বেয়াৰ কৰি ভাল পায়। এল নামৰ লোকৰ হৃদয়ত বহুত দুখ কষ্ট আছে, কিন্তু সেই দুখ কষ্ট মানুহক ক'ব নোখোজে। এওঁলোকে পঢ়া শুনা বেছি নকৰিলেও জীৱনত সফলতা লাভ কৰে। তেওঁলোক অলপ এলেহুৱা প্ৰকৃতিৰো হয়। এলেহুৱা প্ৰকৃতিৰ হ'লেও নিজৰ কাম সময়ত শেষ কৰে আৰু সময়ৰ কাম সময়ত শেষ কৰি ভাল পায়। এওঁলোকে যিকোনো সিদ্ধান্ত ভাবি চিন্তি লয়। এল নামৰ লোকে মা দেউতাৰ কষ্ট দেখিব নোৱাৰে। এওঁলোক মা দেউতাক বহুত ভাল পোৱা দেখা যায়। তেওঁলোক ভ্ৰমণ কৰি বহুত ভাল পায় আৰু এই ভ্ৰমণৰ কাৰণে জীৱনত অহা ডাঙৰ সফলতাও এওঁলোকে হেৰুৱাব লগা হয়। এল নামৰ লোকক যদি কোনোবাই উপকাৰ কৰে আৰু সেই উপকাৰৰ কথা কেতিয়াও নাপাহৰে আৰু সময়তে উপকাৰ কৰোঁতাজনক উপকাৰৰ সঠিক মূল্য অৱশ্যেই দিয়ে। আৰু এল নামৰ লোকে কোনো ব্যক্তিৰ অন্তৰ বা মনত দুখ দিয়াটো এওঁলোকে কেতিয়াও নিবিচাৰে। ধন আহক বা নাহক, ঈশ্বৰৰ কৃপাত এওঁলোকৰ সকলো ইচ্ছাই পূৰণ হোৱা দেখা যায়। এল নামৰ লোকৰ সমাজ পৰিয়ালত বিশেষ স্থান থাকে আৰু এওঁলোকক দিয়া দায়িত্ব এওঁলোকে সম্পূৰ্ণৰূপে পালন কৰে। এওঁলোক আত্মবিশ্বাসী হয় আৰু সাধাৰণ স্বভাৱৰ হয়। এওঁলোকে নিজৰ বিবেকৰে সকলো পৰিস্থিতিত চম্ভালিব পাৰে। এতিয়া এল নামৰ লোকৰ প্ৰেম। এওঁলোক বহুত ৰোমেণ্টিক ধৰণৰ হয় আৰু এওঁলোকে খুব সহজতে প্ৰেমত পৰে। প্ৰেমত এল নামৰ লোকে বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু যাক ভাল পায় হৃদয়ৰ পৰা ভাল পায়। এল নামৰ লোকৰ শুভ সংখ্যা হ'ল 9 আৰু শুভ দিন হৈছে মঙ্গলবাৰ আৰু শুভ ৰং হৈছে ৰঙা, বগা আৰু গুলপীয়া।